হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ কাঠৰ গুৰিৰে কিদৰে জুইশাল বনাব পাৰি তাৰ এটা পদ্ধতি লৈ আহিছোঁ। বন্ধুসকল, ভিডিঅ'টি শেষলৈ চাব, ভিডিঅ'টি বহুত দৰকাৰী হ'বলগীয়া গৈ আছে। আৰু কাঠৰ গুৰিৰে কিদৰে জুইশাল বনাব পাৰি তাৰ এটা পদ্ধতি আপোনালোকৰ আগৰ মাজলৈ আনিছোঁ, ভিডিঅ'টি চাই থাকক। পোনপ্ৰথমে আপোনালোকক এনেকুৱা এটা মিঠাতেলৰ টিন দৰকাৰ হ'ব। আৰু মিঠাতেলৰ টিন ভাগৰ মুখৰ অংশ আপোনালোকে সম্পূৰ্ণৰূপে কাটি আঁতৰাই দিব। তাৰপাছত টিনৰ এটা পাৰ্টৰ ছাইডৰ অংশত এইদৰে এটা হোল কৰিব। চাব, হোলটো বেছি ডাঙৰ নহয়, মাত্ৰ এটা বাঁহৰ চুঙা সোমোৱাব পৰাকৈ ৰাখিব। নেক্সট আপোনালোকক দৰকাৰ হ'ব কাঠৰ গুৰি। কাঠৰ মিলত কাঠ ফালোঁতে যি ৱেষ্টখিনি বাহিৰ হয় সেই ৱেষ্টখিনি দৰকাৰ হ'ব। আৰু এই ৱেষ্ট বা কাঠৰ গুৰিখিনিয়ে হৈছে এই জুইশালটোৰ মুখ্য ভূমিকা। এতিয়া আপোনালোকে ভিডিঅ'টিত দেখুওৱাৰ দৰে সৰু বাঁহৰ চুঙা দুটা লৈ টিনটোত এনেদৰে ৰাখিব। চাব যে দুয়োটা বাঁহে ইটোৱে সিটোক স্পৰ্শ কৰি থাকে, গাত লাগি থাকে। এতিয়া লাহে লাহে টিনটোৰ ভিতৰত কাঠৰ গুৰিখিনি ভৰাই দিয়ক। কাঠৰ গুৰিখিনি হেঁচি হেঁচি ভৰাব, টানকৈ ভৰাব, আৰু যাতে বাঁহৰ চুঙা দুটি উলিয়াই আনোতে কাঠৰ গুৰিখিনি খহি নাযায়। ইয়াৰ পাছত বাঁহৰ চুঙা দুটি টিনটোত থকা কাঠৰ গুৰিৰ মাজৰ পৰা লাহে লাহে উলিয়াই আনক। এতিয়া দেখিবলৈ ই এনেকুৱা হৈ পৰিব। তলৰ হোলটো হৈছে জুইশাল ধৰিবলৈ আৰু ওপৰৰ হোলটোৱেদি জুইৰ শিখা বাহিৰ হ'ব। এতিয়া এইটো ব্যৱহাৰৰ কাৰণে তৈয়াৰ হৈ গ'ল। তো মই ইয়াত আপোনালোকক জুইশাল ধৰি দেখুৱাম। তো বন্ধুসকল, ভিডিঅ'টি চাই কেনে পালে কমেণ্টত জনাব, আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু ঔটেঙা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, লগ পাম অন্য এটা ভিডিঅ'ত। বাই।